Hey guys, welcome back to my channel. So guys, ৰাস্তাত কোনো মানুহ নাই এইফালে দেখিছে আৰু এইফালে চব মই এটা পাক কৰিলোঁ আজি ব্লগটো মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে শনিবাৰ। মই ব্লগটো কেতিয়া দিওঁ নাজানো, মানে এডিট কৰি পিনে দিয়ালে মোৰ বহুত দিন হৈ যায় হা। আৰু তাৰপিছত এতিয়া মই এইমাত্ৰ গা ধুই আহিছোঁ, মূৰ ধুলোঁ আৰু গামোচাৰে মানে এখন বান্ধি থৈ দিছোঁ। কি জানে, টাৱেলেদি ল'লে মানে আপোনাৰ হেৰিখিনি অলপ বেছি মানে ৰাফ হৈ যায়, সেইকাৰণে মই চুলিখিনি গামোচাৰে বান্ধি থৈ দিছোঁ। এতিয়া খুলিবলৈ হৈ গ'ল বাৰু, খুলি দিওঁ। তাৰপিছত মই হেৰি লগাম এতিয়া, কি জানে, এইটো চিৰাম হয়। এইটো হৈছে আপোনাৰ মেট্ৰিক্সৰ হেয়াৰ চিৰাম হয়। এইটো লগাওঁ মই, লগালে ভাল আৰু বহুত বেছি নহয় হা, অকল এটা মই ইমানে। তাৰপিছত চুলিখিনি লগাই ল'ম। তাৰপিছত আজি দিনত মই কি কৰিম আপোনালোকক জনাম, চাই থাকিব ভিডিঅ'টো অন্তিমলৈ, তেতিয়া গম পাব। আৰু এটা ড্ৰপ ইফালৰ চুলিখিনিত। মই আপোনালোকৰ লগত এইফালে ভিডিঅ' বনাই আছোঁ আৰু এইজনীয়ে মোক সিফালৰ পৰাও ভিডিঅ' বনাইছে, নাজানো কিয়। তাই ক'ত বা দিব, মোক ব্লেকমেইল কৰিব পিছত এইবোৰ ভিডিঅ'ত ৰাখি পিনে। হয় নাই ব্লেকমেইল কৰিবা? অঁ, নাজানো আৰু এজনী কিয় বনাইছে। এতিয়া চুলিখিনি মোৰ হৈ গ'ল আৰু মই আপোনালোকক কেইটামান বস্তু দেখাম হা। মই এই ড্ৰয়িং কপি এখন এদিন যে কিনিছিলে, ছবি বহী এখন, তাত মই কি কি আঁকিছোঁ দেখাম। এই দুটাত মই শ্বেয়াৰ কৰিছিলোঁ বাৰু আপোনালোকৰ লগত। এইটোতো আপোনালোকে দেখিছিলেই, এইটো। তাৰপিছত আৰু এইটো চাওক, মৰা চৰাইজনী আঁকিছিলোঁ, এজনীও কমপ্লিট হৈছেগৈ আৰু। তাৰপিছত দেখাইছোঁ ৰ'বক। তাৰপিছত এইটো এটা চিনেৰী আঁকিছিলে, এইটো নাই হোৱা, কমপ্লিট হোৱা নাই হা। এই বেকগ্ৰাউণ্ড এইখিনিত দিবলৈ এইবিলাক মাৰিব আছে, বেকগ্ৰাউণ্ড কেইটা মাৰিব আছে, প্লাছ এই কালাৰ চালাৰখিনি অকণ শ্বেডিং টেডিং দিব আছে। তাৰ নেক্সট এইটো মানে অকল এই পাতখিনিহে হৈছে এতিয়ালৈকে, এইখিনি তাৰপিছত এইখিনি অঁকা নাই। নদী এখন দিম বুলি ভাবিছোঁ, সেয়াই আৰু। সেই গাইজ, মই থৈ ভাবি আছিলোঁ মই কি কৰিম। ফাইনেলি মই ডিচাইড কৰিলোঁ কি মই নেটফ্লিক্সৰ কিবা চিৰিজ চাম। মানে কি হয়, চিৰিজ চালে মোৰ এটাই প্ৰব্লেম হয়, যেতিয়া মই চাই থাকোঁ নহয়, মই একদম পুৰা এডিক্টেড হৈ যাওঁ। একদম নিচা লাগি যায়, মানে ইটোৰ পিছত সিটো এপিছ'ড চোৱা হয়, কণ্টিনিউৱাছলি চাই থকা হয়। এনিৱেজ, এতিয়া মই যাওঁ নেটফ্লিক্সৰ চিৰিজ চাবলৈ, তাৰপিছত দেখাম মই কি কৰোঁ কি নকৰোঁ। চ' গাইজ, মই এতিয়া কঁঠাল গুটি এৰাম, এয়া বাকলি এৰাম, মানে পিটিকা কৰি খাব পাৰি যে। ধুনীয়াকৈ পিটিকা কৰিব দিব এইবিলাক। চ' গাইজ, এতিয়া মই ওপৰলৈ গৈ আছোঁ কাপোৰ আনিবলৈ কাৰণে। হেৰি খালোঁ, মেলিলোঁ। ইমান গৰম পৰিছে নহয়, ইয়াতে মেলি দিয়া আছিলে চব হ'ব ইয়াতে। ইমান ধুনীয়া ৰ'দ দিছে নহয় গাইজ, মানে চব কাপোৰ শুকালে, চব এতিয়া লৈ যাওঁ। কাপোৰকেইটা এতিয়া লৈ যাওঁ তললৈ। পাত শুকান পাত মই ভাবিছোঁ কি হয়। সেই গাইজ, এতিয়া হৈছে গধূলি মই মানে এতিয়া হেৰি এই দোকানখনলৈ যাওঁ কিবা কিনিবলৈ। ভণ্টিজনীৰ লগত যাম, এজনীৰ লগত। আমি এতিয়া যাওঁ দোকানলৈ। এতিয়া আমি ঘৰৰ পৰা ওলালোঁ গেটৰ বাহিৰত আৰু গৈ আছোঁ এতিয়া আমি হেৰিত ওচৰৰ দোকানখনলৈ কিবা কিবি কিনিম। এয়া পাৰ্চটো আছে মোৰ হাতত, লগতে আছে মোবাইলটো, বুজিছে। এইখন আমাৰ বাৰী দেখিব, এখন পিছফালে আমাৰ বাৰী আছে এখন। এই বাঁহকেইডালো আমাৰ পালেহি। এইজনীয়ে মাছ পিন্ধিবলৈ এতিয়ালৈকে পৰা নাই, ট্ৰাই কৰি আছে। মাছখন তাই অথনিৰ পৰা, এতিয়া কিমান দেৰি হৈ গ'ল, মাছখনকে তাই পিন্ধিব পৰা নাই একেবাৰে, বুজিলে। সেইজনী এতিয়ালৈকে মাছখন পিন্ধিব পৰাই নাই, তাই মাছখন পিন্ধি এইটো ৰাস্তাত আছে আমাৰ বাগানখন, কিন্তু আমি নাযাওঁ এইটো ৰাস্তাত, আমি এতিয়া চিধা গৈ আছোঁ, বুজিলে। দোকানখন বোলে গাইজ কিনিলোঁ আমি ইমানগাল বস্তু। এইখিনি মোৰ হাতত আছে,
আৰু মই 5টাতে ভাজিলোঁ আৰু এইজনী হাতত এইটো এতিয়া ঘৰলৈ যাওঁ গধূলি হ'বলৈ কিমান মহে কামুৰিলে দোকানখনত ৰাস্তাত কোনো মানুহ নাই এইফালে দেখিছে আৰু এইফালে চাওক মই পুৰা এটা পাক ঘূৰিলোঁ কোনো মানুহ নাই দেখিছে কোনো নাই চব নিজৰ নিজৰ ঘৰত কি কৰি আছা চ' গাইজ মই এতিয়া চাহ বনাইছোঁ মই গাখীৰটো গৰম কৰি লওঁ গাখীৰটো এতিয়া গৰম কৰি লওঁ গাখীৰটো গৰম কৰাৰ পিছত চাহ বনাম